বহাগ মানে যেন জেতুকা নহ'লে নহয়েই। এই সৰু সৰু সেউজীয়া পাতবোৰেই যেন বহাগৰ প্ৰাণ। এই পাতবোৰেই আমাৰ পৰিচয় আৰু অসমীয়াৰ গৌৰৱময় অস্তিত্ব। আজি মই দেখুৱাব বিচাৰিছোঁ সেই জেতুকাৰ কিছু ভাল লগা মুহূৰ্তবোৰ, যি সেউজীয়া নীৰৱতা বুকুত লৈ আহে বসন্তৰ বতাহ। এই জেতুকা পাতবোৰেই দেখোন বহাগ আহিল বুলি প্ৰথম জাননী দিয়ে। নাজানো কিয় এই পাতবোৰ দেখি মন গুচি যায় শৈশৱৰ বিহুৰ দিনলৈ, যেতিয়া মায়ে দুহাতত মৰমেৰে জেতুকা সানি দিছিল। কিমান যে ভাল লাগিছিল সেই হেৰাই যোৱা দিনবোৰলৈ আজিও উভতি যাবলৈ বৰকৈ মন যায়। সেয়ে আজি মই মোৰ ছোৱালীজনীৰ লগত অলপ জেতুকা ছিঙি আনিলোঁ। জেতুকা ছিঙাত তাইৰ কিমান যে ফূৰ্তি, সেয়ে অলপমান পিচি তাইৰ হাতত লগাই দিলোঁ। জেতুকা লগোৱাৰ সময়ত তাইৰ দুচকুত আছিল এটা আচৰিত হাঁহি। তাইৰ মুখখন দেখি সঁচাকৈয়ে মোৰ মনটো উভতি গৈছিল সেই এৰি অহা দিনবোৰলৈ, যেতিয়া মায়ে মোৰ হাতত জেতুকা লগাই দিছিল। আজি সেই মৰমটো যেন জীৱন্ত হৈ উঠিল মোৰ ছোৱালীজনীৰ মুখত। জেতুকা পাতৰে জীয়াই ৰখা এই সময় হয়তো কালি সোঁৱৰণি পাতত থিতাপি ল'ব, কিন্তু আজি এই মুহূৰ্তটো আমাৰ দুজনীৰ মৰমহে।